পৰশম্বৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰি কীৰ্তন আমি ক'বলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱে বিশ্বৰ এখন শ্ৰেষ্ঠ গ্ৰন্থ লিখি থৈ গৈছে জগতবাসীৰ পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে ভাৰত আছে ঘোষাৰৰ মধ্যত এফাকি ঘোষা হ'লেও আমি গাই লৈহে বিচনাত শুব লাগে কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনৰ কিছুমান সমস্যাই প্ৰতিক্ৰিয়া কৰে টোপনি নাহে এনেকুৱা দুদিন যদি আপোনাৰ জীৱনলৈ নামি আহে তেতিয়াহ'লে আপুনি যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে যিমান বৰগীত যিমান বিহাৰা ঈশ্বৰৰ নাম যিমান আপুনি গাব